নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু মই আহিছোঁ আজি নবেল ইটছ কাউন্সিলৰ ফালৰ পৰা, অৰ্থাৎ যোৰহাট চেণ্টাৰৰ ফালৰ পৰা, আৰু আজি ফুৰিবলৈ আহিলোঁ আমি হাতীমূৰা প্ৰত্নতাত্ত্বিক স্থান চিলঘাটো যাম। আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত থাকক আৰু সম্পূৰ্ণকৈ ভিডিঅ'সমূহ দেখাই যাম। আপোনালোকে ভিডিঅ'সমূহ চাব আৰু কেনেকুৱা ধৰণৰ পাইছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যেতিয়া এনেকুৱা সুন্দৰ ঠাইত ৰৈ থকা হয় আৰু এফালৰ পৰা যেতিয়া বতাহ মাৰি থাকে আৰু সেই অনুভৱটো হয়তো আপোনালোকক বুজাব নোৱাৰিম। বহুত ভাল লগা সেই মুহূৰ্তবোৰ। এতিয়া আমি সকলো ছাত্ৰ ছাত্ৰী হাতীমূৰা প্ৰত্নতাত্ত্বিক স্থানৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিলোঁ, যাতে ইয়াৰ ভিতৰতনো কেনেকুৱা ধৰণৰ কি আছে সেই সকলোখিনি চাবৰ বাবে আমি সকলোখিনি ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। আৰু আপোনালোককো মই দেখাম যে আজি এই হাতীমূৰা প্ৰত্নতাত্ত্বিক স্থানত কি আছে আৰু ওপৰলৈ গৈ থাকিলে আমি কি পাম সকলোখিনি মই দেখাই আছোঁ। চ' ভিডিঅ'টোৰ লগত জড়িত থাকিব শেষলৈকে, আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে আপোনালোকে যদি এই স্থানলৈ আগতে গৈছিলে আৰু কেনেকুৱা পাইছিলে আপোনালোকৰ অনুভৱখিনি মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বহুত দূৰ আপোনালোকক মই ভিতৰখিনি দেখাবলৈ যত্ন কৰি আছোঁ। চ' ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক, কাৰণ মই বেক কেমেৰা থ্ৰুদি আপোনালোকক দেখাব লাগিব, তেতিয়া আপোনালোকে গোটেই চিনেৰীটো দেখিবলৈ পাব। চ' ভিডিঅ'টোৰ লগত জড়িত থাকক। বহুতকেইটা ষ্টেপ বগালোঁ, তাৰপিছত এতিয়া আমি ওপৰলৈ যাম। মই সেই ওপৰলৈ উঠি যাম, এটা মন্দিৰ আছে বুলি কৈছে। চ' মন্দিৰটোলৈ যাম। চ' ভিডিঅ'টোৰ লগত কিয় বৰ্তমান জড়িত থাকক। বহুত ফাইনেলি আমি ওপৰ পাই গ'লোহি, আৰু এয়া এটা মন্দিৰ হয়, বহুত পৌৰাণিক মন্দিৰ। আচলতে মই ভিতৰখিনি দেখাম ভাবিছিলোঁ, সম্পূৰ্ণকৈ আপোনালোকক দেখা হোৱা নাই। যেতিয়া যাব আপোনালোকে মন্দিৰটো দৰ্শন কৰিব পাৰিব। ফাইনেলি আমি হাতীমূৰাৰ পৰা আমি শিলঘাট পাই গ'লোহি, আৰু শিলঘাটৰ পৰিৱেশটো ইমান সুন্দৰ যে সকলোকে আপোনালোকক আপ্লুত কৰিব। আৰু লগতে ক'ব বিচাৰিছোঁ যে শিলঘাটত এটা মন্দিৰ আছে, যি মন্দিৰটো আচৰিত, কিয়নো শিলৰ মাজত এটা মন্দিৰ আছে আৰু তাকে চাবলৈ গ'লোঁ। ইয়াৰ শিলৰ ভিতৰত এটা মন্দিৰ, ইয়াৰ ভিতৰেদি প্ৰৱেশ কৰিব পাৰিব আপোনালোকে, চাকি জ্বলাবগৈ পাৰিব। বহুত 20-25জন মানুহ এণ্ট্ৰি কৰিব পাৰে। চ' আপোনালোকে কেতিয়াবা আহিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাভ ইউ অল।